আহি পালোঁ মুম্বাই এয়াৰপৰ্ট ছত্ৰপতি শিৱাজী এয়াৰপৰ্ট মুম্বাই টাৰ্মিনেল 1 গতিকে ইয়াত চিকিউৰিটি চেকিং কৰিব লাগিব ইয়াত ডাইৰেক্ট ট্ৰেন্সফাৰ থাকে বাহিৰত যাব নালাগে চিকিউৰিটি চেকিং কৰিব পাৰে গুৱাহাটীলৈকে ফ্লাইট আছে 9টা বজাত আহি গ'লোঁ ফ্লাইটলৈকে আৰু এয়া ফ্লাইটত বহি যাম সিট আছিলে 30F আৰু এতিয়া ৰানলৈকে যাব কিন্তু ইয়াতো লাইন লাগি আছে ফ্লাইটৰ এখনকে টেক অফ হৈ আছে এইখন হ'ব তাৰপাছত ৰানৱেত যাব আৰু এয়া ৰানৱেত দৌৰিছে টেক অফ কৰাৰ কাৰণে টেক অফ হৈ গ'ল আন্ধাৰ ভিতৰত আৰু আহি পালোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বৰঝাৰ গুৱাহাটী বেগটো ল'ব লাগিব ছেকেণ্ড বেগটো ল'ব লাগিব আৰু আহি গ'লোঁ বাহিৰলৈকে